কি কম আৰু জুৱাৰ বিষয়ে জুৱাটোতো আমাৰ এই মহাভাৰতৰ যুগৰ পৰাই চলি আছে কাৰণ জুৱাটো নহ'লেতো আৰু মহাভাৰতটো নহ'লহেঁতেন তো এটা ভাল পদক্ষেপ প্ৰশাসনৰ পক্ষৰ পৰাও যে জুৱাটো চলাব লাগে আৰু সেইকাৰণে আমাৰ বৰ্তমান শাসন ব্যৱস্থাওতো সেই মহাভাৰতৰ আহিলাতে চলি আছে যেহেতু হিন্দুৰ চৰকাৰ হিন্দু ৰাষ্ট্ৰ হ'ব গতিকে তেনে ৰাষ্ট্ৰ এখন তেনে চৰকাৰ এখন থাকিলে জুৱাটো হ'ব লাগে কাৰণ আমি দেখিছোঁ যে আমাৰ কালী পূজাই হওক আমাৰ ৰাস মহোৎসৱ হওক আমাৰ এই কি কয় এইটো কাৰ্তিক পূজাই হওক আজি বিভিন্ন ঠাইত এই পূজাবিলাকৰ আহিলালৈ পূজাৰ মেলাৰ আহিলালৈ প্ৰশাসনেও তাত পহৰাদাৰ হিচাপে যেনেধৰণে শ্ৰীকৃষ্ণ পহৰা দিছিলে যে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা কেনেকৈ ৰোধ কৰিব পাৰি তাক ৰোধ কৰাৰ যত্নটো কৰা নাই জুৱাটোক বন্ধ কৰাৰ যত্ন কৰা নাই প্ৰশাসনৰ দ্বাৰাই শ্ৰীকৃষ্ণও পহৰা দিছিলে যে জুৱাটো হ'ব লাগে এজ ইট ইজ আজি আমাৰ ইয়াতো কুমাৰচালিত যিটো চলি আছে কাৰ্তিক পূজা এই কাৰ্তিক পূজাটো জুৱা চলিছে এইটো কি ডাঙৰ কথা হৈছে ভালহে কথা যুৱ প্ৰজন্মক কৰ্মসংস্থানৰ নামত জুৱাটো দিব লাগে শিক্ষাৰ নামত মেলাটো থাকিব লাগে এনেধৰণৰ বস্তুবিলাক থাকিলেহে আমাৰ যুৱ প্ৰজন্ম গৰ্ব কৰিব পাৰিব হিন্দু হিচাপে নহ'লে কেনেকৈ গৰ্ব কৰিব যে হিন্দু ৰাষ্ট্ৰ এখন হিন্দু দেশ এখন তাত গৰ্ব কৰাৰ কাৰণে জুৱাটো চলিব লাগিব আৰু আমি দেখিছোঁ বহুত ঠাইত যে IC পহৰা দি আছে যে জুৱাটো যাতে হয় তাৰ কাৰণে IC পহৰা দি আছে মই নাম নলওঁ বিভিন্ন ঠাইৰ ভিডিঅ' আছে ভিডিঅ' ফুটেজবিলাক আছে আমাৰ বিজনীতেই য'ত জুৱা চলি আছে তাত দেখা পাব গতিকে জুৱাৰ প্ৰতিবাদ কৰিব নালাগে জুৱা মদৰ দোকান এইবিলাকৰ প্ৰতিবাদ কৰিব নালাগে এইবিলাকৰ মাধ্যমেৰে চৰকাৰে নতুন যুৱ প্ৰজন্মক কৰ্মসংস্থান সৃষ্টি কৰাৰ এটা বাট মুকলি কৰি দিছে লগতে শিক্ষাৰ বাট এটা মুকলি কৰি দিছে মানুহে নেশাত থাকক মানুহে জুৱাত থাকক এইটোৱে চৰকাৰৰ নিজ ইচ্ছা আৰু গতিকে ইয়াৰ বিৰোধিতাত মই একো ক'ব নোখোজোঁ এনেধৰণৰ জুৱা প্ৰতিটো হ'ব লাগে কীৰ্তনবিলাকতো জুৱা চলাব লাগে কাৰণ জুৱা নহ'লেতো নহ'ব ন কেনেকৈ হ'ব সন্মুখত দেখুৱাব চাবোনৰ টিক্কি পিছত কিন্তু গুগল পে'টো ফোনত পইচা লৈ আছে তো এই জুৱাসমূহ যাতে চলি থাকে প্ৰশাসনক এই অনুৰোধটো ৰাখিম প্ৰশাসন এনেও তাত পহৰা দি আছে তাতে এতিয়া নকওঁ যে প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰিছে য'ত প্ৰশাসনে পহৰা দি পেলাই জুৱা চলাই আছে তাত কুলিৰ ভাও ধৰা কেনেকৈ ক'ম প্ৰশাসনে আৰু বেছিকৈ জুৱা যাতে অপেনলি খেলিব পাৰে পাৰিলে গ্লেম্বিঙৰ কাৰণে এইটো এটা ভিলেজ বুলি ডিক্লেয়াৰ কৰি দিব লাগে যে ইয়াতে অপেনলি জুৱা খেলক কিয় যাব লাগে বিদেশত যাই পেলাই কিয় জুৱা খেলিব লাগে কেচিনত যাই কিয় জুৱা খেলিব লাগে বিদেশত ইয়াতেই হওক না সেইবিলাক বস্তু তেতিয়াহ'লে আমাৰ দেশৰো ডেভেলপ হ'ব আৰ্থিকভাৱে উন্নত হ'ব যুৱ প্ৰজন্মৰ কৰ্মসংস্থান ভাল হ'ব গতিকে ইয়াক বিৰোধিতা মই নকৰোঁ